শ্ৰুতি আছিল 1 লাখ প্ৰথম বছৰ 1 লাখ চাকৰি দিম বুলি কৈছিল। এনেইতো 23 লাখ চাকৰি দিম বুলি কৈছিল তেখেতসকলে। ফাৰ্ষ্ট ইয়াৰ 1 লাখ চাকৰি দিম বুলি কৈছিল। মাত্ৰ 1100 চাকৰিহে এই বছৰত তেখেতসকলে দিছে। বিধানসভাত ইতিমধ্যে যিখিনি ৰিপৰ্ট দিছে, বাকী যিখিনি তেখেতসকলে বিজ্ঞাপন দি আছে এইটো মে' মাহলৈকে বিজ্ঞাপন দিব, অৰ্থাৎ দ্বিতীয় বছৰ 2021-22 বৰ্ষ যিটো এই চৰকাৰৰ প্ৰথম বছৰ, এই প্ৰথম বছৰত মাত্ৰ 1100 চাকৰিহে তেখেতসকলে দিব পাৰিছে। 2022-23ত তেখেতসকলে বিজ্ঞাপন দিব। এতিয়া যদি কিছু চাকৰি তেখেতসকলে দিয়ে সেইখিনি দ্বিতীয় বছৰ হ'ব, 22-23ত হ'ব, 21-22ত নহয়। তো চৰকাৰৰ যিটো প্ৰতিশ্ৰুতি আছিল প্ৰথম বছৰ 1 লাখ চাকৰি দিয়া, মিথ্যা প্ৰমাণিত হৈছে। চৰকাৰৰ দিয়া তথ্যমতে মাত্ৰ 1100হে চাকৰি দিব পাৰিছে। দ্বিতীয় বছৰত কিমান দিয়ে আমি চাই থাকিম। চৰকাৰৰ প্ৰতিশ্ৰুতি আছিল 23 লাখ চাকৰি দিয়াৰ কথা। ভেঞ্চাৰ স্কুল প্ৰভিন্সিয়েলাইজেশ্যন কৰিব বুলি মন্ত্ৰীয়ে কথা দিছিল, কিন্তু এতিয়া ইয়াৰ পৰা ইউটাৰ্ণ লৈ আছে। এই কথা বাৰ্তাবিলাক অনাগত দিনত আমি বিধানসভাত চৰকাৰক প্ৰশ্ন কৰিম আৰু তাৰ জবাব আমি বিচাৰিম, উত্তৰ বিচাৰিম। মুখ্যমন্ত্ৰীয়ে কৈছে যে 85,000 চাকৰি বিজ্ঞাপন হৈ গ'ল আৰু 15,000 হ'লে 1 লাখ চাকৰি সম্পূৰ্ণ হ'ব। চাকৰি দিয়াৰ কথা ক'লে, কিন্তু মুখ্যমন্ত্ৰী আবুৱা বৰি আছে। এই কথাটো মই কৈছোঁ, আপোনালোকে প্লিজ মিডিয়াৰ বন্ধুসকলে এইটো এনালাইজ কৰিব। মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি আছিল প্ৰথম বছৰ 1 লাখ চাকৰি দিম। আপোনালোকে জানে 10 মে' 2021ত তেখেতে ওত লৈছিল। 10 মে' 2022ত তেখেতৰ 1 বছৰ উকলিব। এই 1 বছৰ কাৰ্যকালত তেখেতে কিমান চাকৰি দিলে? এইটো মাৰ্চ মাহ শেষ হ'ব, এপ্ৰিল মাজত মাত্ৰ এমাহ আছে আৰু মে' মাহ 10 মাহ আহিবই। এইখিনি সময়ত কিমান ল'ৰা এপইণ্টমেণ্ট পায় আপোনালোকে হিচাপ চাব। মাত্ৰ 1100 চাকৰিহে তেখেতে দিছে। এতিয়া বিজ্ঞাপন দিম বুলি কৈ আছে বা বিজ্ঞাপন ওলাব মে' মাহত, সেইখিনি হ'ব 2022-23, অৰ্থাৎ দ্বিতীয় বছৰ, প্ৰথম বছৰ নহয়। প্ৰথম মুখ্যমন্ত্ৰীৰ যিটো প্ৰতিশ্ৰুতি আছিল সেইটো মিথ্যা প্ৰমাণিত হৈছে। এতিয়া 1 বছৰ পিছত তেখেতে আৰম্ভ কৰিব, কিমানখিনি দিয়ে লক্ষণীয় হ'ব আমি সেইখিনি চাম। 23 লাখ অসমৰ শিক্ষিত যুৱক যুৱতীয়ে বিচাৰিব যে 5 বছৰ কাৰ্যকালত 23 লাখ চাকৰি হ'ব লাগিব আৰু প্ৰথম বছৰৰ 1 বছৰৰ হিচাপ জনগণে বিচাৰিব। আপুনি এটা কথা কৈছে যে 40 কোটি হয়। আজি অনলাইন আপোনাৰ বিজ্ঞাপন যিটো দিছে, অনলাইন এপ্লাই কৰিব পাৰে, তাত মাচুল লোৱাৰ কোনো প্ৰয়োজন নাছিল, কিন্তু মাচুল সংগ্ৰহ কৰি আছে। এই মাচুলৰ দ্বাৰা কোটি কোটি টকা চৰকাৰে সংগ্ৰহ কৰি আছে। মই ভাবোঁ ইয়াতো নিবনুৱাসকলৰ এই বিজ্ঞাপন দি ইণ্টাৰভিউ লৈ আকৌ চাকৰি নিদিয়ে। অসমত এইটো পৰম্পৰা আছে, বছৰ বছৰ তেখেতসকলে লটকাই থয়। আপোনাৰ বিশেষভাৱে সক্ষম যিসকল মানুহ আছে সেইসকলৰ 3 বছৰ আগত ইণ্টাৰভিউ লৈ এতিয়ালৈকে চাকৰি দিয়া নাই। গতিকে এই চৰকাৰে এনেকুৱা দুখীয়া বা ছাত্ৰ ছাত্ৰীৰ পৰা কোটি কোটি টকা কালেকশ্যন কৰি বিজ্ঞাপনৰ নামত বা আপোনাৰ এপ্লিকেশ্যনৰ নামত কালেকশ্যন কৰি যাতে আবুৱা নপৰে, সেইটো আমাৰ চৰকাৰৰ প্ৰতি আহ্বান থাকিব। কি বেয়া আহিছে দেখা নাই, আমিতো গল্ফ কাৰ্ডতে অহা যোৱা কৰি আছোঁ। এইটো ইমান দূৰলৈকে ঠিকে আছে। এফালে চৰকাৰে কয় VIP কালচাৰ শেষ কৰা হ'ব, আনফালে আকৌ কিবা কিবি কৰি থাকে। এই কথাটো আমিও লক্ষ্য কৰিছোঁ আৰু যোৱা 1 বছৰ লক্ষ্য কৰিছোঁ। আমি এইখিনি ক'বলৈ ভাল লগা নাই। বিধানসভাৰ চৌহদত খুব ভঙা পতা হৈ আছে, ইফালে ভাঙে সিফালে ভাঙে, এইটো কৰে সেইটো কৰে। ইয়াত বহুত টকা পইচা খৰচ হৈ আছে। মই ভাবোঁ এই পইচাখিনি ৰেহাই কৰি আমাৰ নিবনুৱা বা এই মূল্য বৃদ্ধি হৈছে ইয়াতো যদি কিছু পৰিমাণে সকাহ দিব পৰা যায় ভাল হ'ব। এই ভঙা পতাবিলাক বন্ধ হ'ব লাগে। ইয়াত বেছিতকৈ বেছি খৰচ কৰা বন্ধ কৰিব লাগে।